নমস্কাৰ পুনৰ জুন্তি জি কৈছে ব্লকৰ নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ কাৰণে হাঁহ মাংসৰ ৰেচিপি এটা লৈ আহিছোঁ। আচলতে এই ৰেচিপিটো মোৰ বৌয়ে কোমোৰাৰ লগত হাঁহ মাংস ৰান্ধিছিল। ভাবিলোঁ আপোনালোকৰ আগত মই শ্বেয়াৰ কৰোঁ। এতিয়া আহকচোন পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি বনাবৰ কাৰণে 700 গ্ৰামৰ হাঁহৰ মাংস লোৱা হৈছে। প্ৰথমে মাংসখিনিত চিকেন মছলা, মিঠাতেল, হালধি গুড়ি আৰু কম পৰিমাণে নিমখ অলপ দি ভালদৰে মাংসখিনি মেৰিনেট কৰি লোৱা হৈছে। মাংসখিনি মেৰিনেট হোৱাৰ পাছতে 20 মিনিটৰ কাৰণে ৰাখি দিয়া হৈছে। এতিয়া মাংস বনোৱাৰ কাৰণে পিঁয়াজ, তেজপাত, আদা ৰচুন পেষ্ট, দুটামান আলু আৰু অকণমান কোমোৰা কাটি লোৱা হৈছে। এতিয়া মাংসৰ পৰিমাণে অলপমান মিঠাতেল দিয়া হৈছে, কাৰণ হাঁহৰ মাংসত বেছিকৈ মিঠাতেল নিদিলেও হয়। তেলখিনি গৰম হোৱাৰ পাছতে প্ৰথমে অলপমান পাঁচফোৰণ দিয়া হৈছে, লগতে দুখনমান তেজপাতো দিয়া হৈছে। পাঁচফোৰণখিনি তেলত অলপ অলপকৈ ফুটাৰ পাছতে কাটি থোৱা পিঁয়াজবিলাকো দি দিয়া হৈছে। পিঁয়াজখিনি অকণমান ৰং অহাৰ পাছতে ৰেডি কৰি থোৱা আদা ৰচুন পেষ্টবিলাকো দি দিয়া হৈছে। পিঁয়াজখিনি 5 মিনিট ফ্ৰাই হোৱাৰ পাছত অলপমান হালধি গুড়ি দি দিয়া হৈছে। হালধি তেলতে দিয়াৰ কাৰণে পিঁয়াজখিনি ধুনীয়াকৈ ৰং অহাৰ পাছতে ৰেডি কৰি থোৱা মাংসবিলাকো দি দিয়া হৈছে। মাংসখিনি ভালদৰে লৰাই মাংসৰ পৰিমাণে অলপমান নিমখ দি দিয়া হৈছে। মাংস বনাওঁতে গেছটো মিডিয়াম ফ্লেমতে ৰাখি দিব লাগে, তেতিয়াহে হাঁহৰ মাংসৰ পৰা ধুনীয়াকৈ তেল ওলায়। হাঁহ মাংস ভালদৰে ভাজিব লাগে, ভালদৰে নাভাজিলে হাঁহৰ এটা গোন্ধ থাকে, সেই গোন্ধটো থাকি যায়। মাংসখিনি অলপ সময় ভজাৰ পাছতে অলপমান ধনিয়া মছলা আৰু অলপমান ৰেড চিলি পাউডাৰ দি দিয়া হৈছে। মাংসখিনি আধা প্ৰায় ভজা হৈ গৈছে। এতিয়া কাটি থোৱা কোমোৰা আৰু আলুবিলাক দি দিয়া হৈছে। মাংসৰ লগত কোমোৰা ভালদৰে মিক্স কৰি অলপ টাইমৰ কাৰণে ঢাকনখন লগাই দিয়া হৈছে। 5 মিনিট হোৱাৰ পাছতে ঢাকনখন আঁতৰাই দেখা হৈছে মাংসৰ লগত কোমোৰা ধুনীয়াকৈ সিজি গৈছে। হাঁহৰ মাংসত গ্ৰেভি হ'বৰ কাৰণে অলপমান গৰম পানী দি দিয়া হৈছে। আচলতে হাঁহৰ মাংসৰ গ্ৰেভি হ'লে খাবলৈ বেছি ভাল লাগে। এতিয়া ধুনীয়াকৈ উতল আহিবৰ কাৰণে 10 মিনিটৰ কাৰণে ঢাকন লগাই দিয়া হৈছে। কোমোৰাৰ লগত হাঁহৰ মাংস ধুনীয়াকৈ মিলি যায়। এনেদৰে যদি অলপ ডাঠকৈ বনোৱা হয়, সঁচাই খাই বহুতেই ভাল লাগে। আপোনালোকে এনেদৰে কোমোৰাৰ লগত হাঁহৰ মাংস বনাই খাই ভাল পায়নে বাৰু? কমেণ্ট বক্সত জনাবচোন। এতিয়া ধুনীয়াকৈ ৰেচিপিটো ৰেডি হৈ গৈছে। আলু ধুনীয়াকৈ সিজি গৈছে, লগতে গ্ৰেভিখন খুবেই ধুনীয়া হৈছে। আচলতে আমাৰ বৌয়ে কোমোৰাৰ লগত হাঁহৰ মাংস খুবেই টেষ্টিকৈ ৰান্ধে। আপোনালোকেও এনেদৰে খাই চাবচোন। মোৰ ভিডিঅ' নতুন কোনোবাই প্ৰথম চাইছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকে কমেণ্ট বক্সত জনাবচোন আমাৰ বৌয়ে বনোৱা হাঁহৰ মাংসৰ ৰেচিপিটো কেনে পালে। যদি ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আজিলৈ আহিছোঁ, পুনৰ এটা ভিডিঅ'লৈ আকৌ লগ পাম। ধন্যবাদ।